আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। সমূহ দৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাই আগবঢ়োৱা হৈছে IMSMSৰ সাপ্তাহিক অনুষ্ঠান ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, সম্পূৰ্ণ এটা সপ্তাহৰ মূৰত আজি আকৌ এটা নতুন সংখ্যাৰে সৈতে আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। সুপ্ৰিয় দৰ্শক, আমি ইতিমধ্যে মহান আল্লাহ পাকৰ ৰহমতত আমাৰ এই অনুষ্ঠানটোৰ 10টাকৈ ভিডিঅ' প্ৰকাশ কৰি উলিয়াইছোঁ। আজি আমি আগবঢ়াবলৈ লৈছোঁ এই ধাৰাবাহিকৰ একাদশ সংখ্যা। আগৰ সংখ্যাবোৰৰ দৰে আজিৰ এই সংখ্যাটো 5টা নতুন প্ৰশ্নৰে সজোৱা হৈছে। বলক চাওঁ কি আছে আজিৰ প্ৰশ্নবোৰত। لا إله إلا الله لا إله إلا الله لا إله إلا الله ما لنا رب سوى প্ৰথম প্ৰশ্ন, আল্লাহৰ ৰসুল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন বংশত জন্মগ্ৰহণ কৰে? তামিম, তাগলিব, কুৰাইশ, খাজৰাজ। শুদ্ধ উত্তৰটো হ'ল কুৰাইশ। দ্বিতীয় প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি ইছলামী বৰ্ষ গণনা কৰা হয়? চন্দ্ৰ, সূৰ্য, নক্ষত্ৰ, ওপৰৰ তিনিওটা। শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰ। তৃতীয় প্ৰশ্ন, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মেৰাজলৈ গৈ কোনগৰাকী সাহাবীৰ পদধ্বনি শুনিবলৈ পাইছিল? হযৰত আবু বকৰ ৰাদিয়াল্লাহু আনহু, হযৰত বিলাল ৰাদিয়াল্লাহু আনহু, হযৰত উমৰ ৰাদিয়াল্লাহু আনহু, হযৰত হুসাইন রাদিয়াল্লাহু আনহু। শুদ্ধ উত্তৰটো হ'ল হযৰত বিলাল রাদিয়াল্লাহু আনহু। চতুৰ্থ প্ৰশ্ন, বৰ্তমান পৃথিৱীত এনেকুৱা 9খন ৰাষ্ট্ৰ আছে যিবোৰ পাৰমাণৱিক অস্ত্ৰৰে সমৃদ্ধ। প্ৰশ্ন হ'ল, পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী পৃথিৱীৰ একমাত্ৰ মুছলিম ৰাষ্ট্ৰখনৰ নাম কি? কাজাখস্তান, পাকিস্তান, ইৰাণ, সৌদি আৰব। শুদ্ধ উত্তৰটো হ'ল পাকিস্তান। প্ৰিয় দৰ্শক, আপুনি যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি মুহূৰ্ততে লাভ কৰিব পাৰে। ইয়াৰ লগতে আপুনি যদি ভাবে যে আমাৰ এই প্ৰয়াসে মুছলিম ভাই ভনীসকলৰ সামান্য পৰিমাণে হ'লেও উপকাৰ সাধন কৰিব, তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'বোৰৰ লিংকসমূহ হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে আপোনাৰ বন্ধু আৰু আত্মীয় পৰিজনৰ সৈতেও শ্বেয়াৰ কৰক। এতিয়া আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ যোৱাৰ আগতে যোৱা সংখ্যাৰ শুদ্ধ উত্তৰটো জানি লওঁ। যোৱা সংখ্যাৰ বিশেষ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় স্থান। এইবাৰ আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, যুদ্ধৰ ময়দানত পৰাজিত শত্ৰুৰ পৰা লাভ কৰা সম্পদক কি বুলি কোৱা হয়? ফাই, গনিমত, জিজিয়া, খাৰাজ। প্ৰিয় দৰ্শক, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াওক আৰু আমাক আজিৰ কাৰণে বিদায় দিয়ক।
অহা সপ্তাহত পুনৰ লগ পাম এই প্ৰত্যাশালৈ আজিলৈ সামৰিছোঁ। আল্লাহ হাফিজ। اقرأ أخيها ورتل القرآن اسمح بصوتك اسمع الأكوان